চেনেল। আজি আহিছোঁ জেগাটোৰ নাম কি আছিলে বুল মাজত আহিছোঁ। এতিয়া কেঁচা মাটি গোন্ধ ল'বলৈ আহিছোঁ। অসমৰ বিভিন্ন ঠাইত যেনেকৈ কেঁচা মাটি সৌন্দৰ্য আছে, এইডোখৰ ঠাইতো বহুত ধুনীয়া সৌন্দৰ্য এটা আছে। সৌন্দৰ্যটো দেখাবলৈ আপোনালোকক মই এই ধাননি নহয় এতিয়া কঠীয়াদৰাৰ কাষলৈ লৈ গৈছোঁ। মোৰ লগত আছে আজি কংকন আছে, ৰাহুল আছে, সঞ্জয় আছে আৰু সপোন আছে। সপোন হৈছে এতিয়া বাচ্চা হৈ আছে। তো এইটো আমাৰ অসমীয়া কঠীয়া হয়। কঠীয়া এতিয়া এইটো খেতিটো এতিয়াও ইয়াত ৰোৱা হোৱা নাই, কিন্তু আমাৰ আপাৰ আছামৰ ছাইডে এতিয়ালৈকে ৰুই অলৰেডি কমপ্লিট হৈ গৈছে। ইয়াত ৰোৱা হোৱা নাই, এতিয়া পানী অলপ বেছি হৈ থকাৰ বাবে ৰোৱা নাই। তো গাইজ আজি ভিডিঅ'টোত মোৰ লগত এইকেইজন আছে, কণকণ, ৰাহুল আৰু ধৰ্মেশ্বৰ আৰু সপোন আছে। তো আজি ভিডিঅ'টো সকলোৱে মিলি আৰম্ভ কৰি দিম। এইজোপাই ঔটেঙা, ঢেকীয়া, পুঠি মাছৰ জোল। ইয়াত ঢেকীয়া আছে, এইজোপা ঔটেঙা আৰু ছাইডত আছে ঢেকীয়া আৰু ছাইডত আছে মাছ। ঔটেঙা, ঢেকীয়া, পুঠি মাছৰ জোল, ঢেকীয়া। গাঁৱত অভাৱ নাই, যিকোনো এটা বস্তু পাবলৈ আপোনালোকে ঢেকীয়া। ঢেকীয়া আপোনালোকে যে বজাৰৰ পৰা যিকোনো বস্তু কিনে এনেকুৱা এৰিয়াৰ পৰাতো লৈ যায়। এইবোৰ ঢেকীয়া আছে, কচু আছে, এই ছাইডত ঔটেঙা আছে, মধুৰি গছ আছে। খাব পাৰি, খাব নোৱাৰি, খাব নোৱাৰি। এইটো আমাৰ খোৱা ঢেকীয়া, দুটা ঢেকীয়া আছে। এইটো কালাৰ দেখিছা, এইটো কালাৰ দেখিছা, দুটাই বেলেগ বেলেগ। এইটো ঢেকীয়া নাখায়, এইটো খায়। গাইজ মানে আজি গাঁৱৰ পৰিৱেশ অলপ দেখাম, সুন্দৰ গাঁৱৰ পৰিৱেশ দেখাম। আৰু আজি সকলো অসমবাসী আৰু ভাৰতবাসীকে আমাৰ স্বাধীনতা দিৱসৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। বন্দে মাতৰম, বন্দে মাতৰম। গাঁৱৰ পৰিৱেশটো দেখাবৰ কাৰণে মই মাজা লগৰ কৰি পামল ইয়াক সকলোবোৰ দেখাম, কেনেকুৱা কি নজনা বস্তুবিলাক দেখাম। আপোনালোকৰ নজনা নাজানা বস্তুবিলাক এতিয়ালৈ এইটো এটা নতুন বস্তু দেখিলোঁ। এইটো লোৱাৰ আছামত এইটো নাম কি? মুকুৱা। এইটো কেনেকৈ এইটো খায় নে কি? এইটো খায় কেনেকুৱাকৈ জানানে? এইটো কিহত ওলায়? এইটো মুকুৱা বুলি কয়। মুকুৱা গাছটো এই এনেকুৱা গাছটো মই দেখাই দিছোঁ। গাছৰ এই ঠাৰাবোৰকো খায়, কিন্তু ঠাৰাবোৰ খায়। এইটো দেখিছেনে? এইটো আমাৰ সাৰ বনাই খায়, সাৰ দি পেলাই। ইয়াৰ পৰা এটা কৰি হয় এইটো বস্তু। আৰু এই বস্তুটো কেনেকুৱাকৈ খায় মই দেখাই দিছোঁ। এই বস্তুটো খায়, এই কৰি লৈ পিছল হৈ আছে। এই বস্তুটো এনেকুৱা এৰালা, এনেকুৱাকৈ ধুনীয়াকৈ এৰুৱাই লাষ্ট টাইম এইটো এৰাই ল'লা। এইবিলাক ছিঙি দিলা, ধুনীয়াকৈ চাফা কৰি ল'লা। তাৰপিছত খালি ল'লা। দেখিছানে ভিতৰত? সুন্দৰ এটা কিবা এটা দেখিবলৈ পোৱা গৈছে। এই বস্তুটো এতিয়া খাব পাৰিবা। এইটো কেনেকৈ খায়? এইটো কেনেকৈ মানে বতা বটি খাব পাৰি। বতা বুজি পোৱা নাই? এইটো ল'লা, এইটো বাতি এটাত ল'লা, এই বস্তুটো এই বাতিটোত ল'লা। বাতিটোত ইয়াত জ্বলা, আদা, ৰহুন গোটাখিনি দি মিক্স কৰি পিচি পেলাই এইটো খাই ভাল লাগে। আৰু এনেকুৱা খাব পাৰি। টেষ্টটো কৰিছা? কেনেকুৱা লাগে? বাহ, বহুত এটা সুন্দৰ, এইটো নতুন এটা বস্তু দেখিবলৈ পালোঁ। এইটো আমাৰ তাত দেখিছে যদিও এইটো চিনি পোৱা নাযায়। ইয়াৰ ফুলো আছে, ইয়াৰ ফুল চাব নেকি? ফুলটো চোৱা। এটা ফুল আনি দেচোন। ইয়াৰ ফুলো বহুত ধুনীয়া। ইয়াৰ ফুল
এই বস্তুটোৰ ফুল হয় বহুত ধুনীয়া ফুল, বহুত ধুনীয়া লাগে আৰু এই ফুলটো পূজাত লগা হয় আমাৰ প্ৰয়োজন। হয়, নাৰায়ণ পূজা বুলি কয়। আজি নতুন এটা বস্তু বিষয়ে শিকিলো। এইটো নাম কি আছিলে? এইটো মকুৱা। মকুৱা বুলি কৈছে। এইটো মকুৱাৰ ফুল। এইটো মকুৱা ফুল। এইটো বিষয়ে নতুন এটা কিবা এটা জ্ঞান পালো। ইয়াৰ আৰু দেখাই আছো ৰবা, ইয়াৰ পুৰৰ এটা আছে, এইটো বেলেগ বেলেগ ধৰণৰ হয়। মই দুটা কোৱালিটি দেখাই আছো। এইটো পুৰত নোহোৱাৰ আগত তাৰমানে এইটো খাব হোৱা নাই আৰু ইমান ভালকৈ তেতিয়া, এইটো পুৰা কমপ্লিট হৈছে খাব। এইকেইটা বস্তু আপোনালোকে চাই লওক। এইটো প্ৰথম ফুল কলি হয়, তাৰপিছত এনেকুৱা হয়, তাৰপিছত এনেকুৱা হয়। এই বস্তুটো যদি ৰাতি থৈ দিওঁ নহয়, একো নহয়, এনেকুৱা হৈ থাকিব, এনেকুৱা হৈ থাকিব। আৰু এইটো বস্তু যদি ৰাতি আমি থৈ দিওঁ, ধুনীয়াকৈ ফুলি ধুনীয়া কু হৈ থাকিব, যেনেকৈ কমলাৰ কু দেখিছেনে? কমলাৰ কু টাইপ হৈ থাকিব। তাৰপিছত এৰে ধুনীয়াকৈ খাব পাৰি, নহয় পিচি পেলাই খাব পাৰি, যেনেকুৱাকৈ যোনে খাব মন যায়। এইটো মই দেখাই দিছোঁ, পাত থাকে, ইয়াৰ পাতটো এইটো নিচিনা নহয়, এইটো এনেকুৱা যেনেকুৱা হৈছে, এইটো সেনেকুৱা নহয়। এতিয়া এইটো এৰাব লাগিব, এইটো এনেকুৱা, এইটো পুৰত হৈছে, তাৰমানে এইটো বহুত দিন হ'ল আৰু দেখাই আছোঁ। এইটো চাফা কৰি ল'ব, আমি চাফা কৰি লৈ ধুনীয়াকৈ এইটো পুৰত, এইটো কালাৰ দেখিছানে? এইটো কালাৰ দেখিছা? আৰু মই এইটো দেখাই আছোঁ। এইটো তাৰমানে কি ধুনীয়া লাগিব, এইটো টেষ্ট কৰিছোঁ আৰু ধুনীয়া, এইটো বহুত আছে, এইটো বেছি হৈ গৈছে, মজা। আৰু এটা মই জাত আছে, মই দেখাই আছোঁ, ইয়াৰ ৰঙাও আছে, ৰঙাটো হেল্ল' গাইজ, ইয়াত আহি আৰু এটা কথা, নতুন কথা এটা শিকিলোঁ। এই গছজোপাৰ নাম পচতীয়া। এই পচতীয়াৰ পৰা কি কি মানে মানুহৰ ৰোগ নিৰাময় হ'ব পাৰে সেইটো বিষয়ে অলপ জানিম। এই আইতা এগৰাকীৰ ওচৰত যাম, আইতাই জানিব এইটো বিষয়ে। এই পচতীয়া গছৰ পৰা কি কৰিব পাৰে আইতা? কি কৰিব পাৰি? গলৰ বিষতেও হেৰি কৰিব লাগে, থেতলে খেলা গৰম পানী খাব লাগে। আৰু কিবা ঔষধ এইটো বা বটি পেলাই ৰসটো কি খাব লাগে। এইটো গলৰ বিষৰ কাৰণে, এইটো গলৰ যদি বিষ হয়, মানে ডিঙিৰ বিষ হ'লে আপোনালোকে এইটো পিচি কিনে গৰম পানীৰ লগত খাব পাৰি। এইটো এটা গাঁৱলীয়া ঔষধ। এই ঔষধটোৰ পৰা মানুহৰ নিৰাময় কৰিব পাৰি। Hey guys. কালি কেনেকুৱা আছিলে? উন্মুক্তৰ এলেকা, মানে প্ৰদূষণমুক্ত এলেকাত এতিয়া মই উপস্থিত আছোঁ। এতিয়া সকলো জেগা এৰি, মানে বায়ু প্ৰদূষণ এলেকাৰ এৰি পিনি এই জেগাত উপস্থিত হৈছে। এখন বিল, এইটো দুইটা চাইডে আছে বিল, এই ওপৰত আছে দলং চাইডত। এইটো এটা সঁচাকৈ বহুত ধুনীয়া পৰিৱেশ। এতিয়া আমি মাছ মৰা চাব যাম, বলক আপোনালোকক একেলগে মাছ মৰি উপভোগ কৰোঁ। এতিয়া মাছ মৰা আমাৰ গাঁৱৰ চালনি এলিপুৰত দিলে
নিকো